এই নদী কেতিয়াও নুশুকায় মানে পানী সব সময়তে গৈ থাকে দিন নাই সব সময়তে পানী গৈ থাকে এইটো নদীৰে গছকেইটাত দেখা পাই আছে আপোনালোকে আৰু পুৰা মানে ধোঁৱা ওলাই আছে পাহাৰৰ পৰা চাক এইখিনি চালেহে গম পাব এইটোতো ইয়াৰ এইটোতো খোৱাৰ বস্তু নহয় না এইটো মোৰ হাত হয় ভাই চোৱা কিমান ডাঙৰ জীৱা ওলাই দিছে খাবলৈ হাত হে গাইজ গুড মৰ্নিং আজি বিছনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি আছোঁ এতিয়া আপোনাৰ টাইম হৈ আছে 6:30 মান হৈছে এতিয়া সাৰ পালোঁ টোপনিৰ পৰা এসাক বিছনাতে কম্বল চম্বল মেৰিয়াই শুই আছোঁ আৰু আজিৰ ব্লগটোত দেখাম যে মই দিনটোত কি কৰোঁ আৰু মই ক'ত আছোঁ আচলতে মই এটা পাহাৰত আহিছোঁ পাহাৰীয়া জেগাত আহিছোঁ মানে সেই জেগাখিনিত থাকি আছোঁ মই এতিয়া ইয়াতে মই দেখাম পাহাৰৰ ভিউখিনি দেখাম আপোনালোকক দেখিলে গম পাব কেনেকুৱা ঠাই আৰু ক'ত আছোঁ সেইটো মই ডিটেইলছত কৈ আছোঁ পিছত আৰু ভিডিঅ'টো শেষলৈকে চাব এতিয়া আহক ওলাই বাহিৰৰ ফালে যাওঁ কিয়নো ৰাতিপুৱা হৈছে এতিয়া বাহিৰৰ ফালেও যাব লাগে বেছি টাইম শুই থাকিব নালাগে এতিয়া আহি পালোঁ এয়া চাক মই ছেকেণ্ড ফ্ল'ৰত আছোঁ আপোনাক দেখাই আছোঁ এইফালে এয়া চাক মোৰ পিছফালে নাজাৰা দেখোঁ পিছফালে দৃশ্যখিনি চাক কিমান ধুনীয়া লাগিছে আৰু দেখাম আপোনালোকক মানে ভালকৈ দেখাম পাহাৰৰ মানে চবতকৈ ওপৰৰ ফ্ল'ৰত গৈ তাৰ পৰা পাহাৰখিনি দেখাম আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ মই এতিয়া চাদৰ ওপৰত আহি পালোহি আৰু মই আপোনালোকক দেখাম চাদৰ ওপৰৰ পৰা যে পাহাৰৰ ভিউটো দেখাম মোৰ আগফালে আছে পাহাৰ আৰু তাৰ পৰা ধোঁৱা যেনেকৈ ওলাই না তেনেকুৱা ওপৰ ফালে উঠি আছে মানে এইবিলাকেই চাগে মানে উঠি তাৰপিছত ডাৱৰ হয় তাৰপিছতহে বৰষুণ সৃষ্টি হয় নেকি এইবিলাক উঠি নাজানো কি হয় বাৰু মই আপোনালোকক দেখাই আছোঁ এইটো চাক মোৰ পিছফালে চাক এইবিলাক পাহাৰৰ পৰা পূৰা মানে ধোঁৱা হৈ আছে মানে পাহাৰৰ পৰা মানে ওলাই আছে বস্তুখিনি বৰষুণ দিছে যে আৰু বৰষুণ দিলে এইবোৰ ওলাই থাকে চাগে বেছি চাই আছে নহয় মোৰ পিছফালে যিখন পাহাৰ দেখিছে মই ভালকৈ দেখাই আছোঁ বেক কেমেৰা দি এয়া দেখিছে পূৰা পাহাৰৰ পৰা ধোঁৱা ওলাই আছে ডাৱৰৰ নিচিনা মানে এইবিলাকে চাগে ডাৱৰ হয় এয়া আপুনি দেখি পাইছে পূৰা গছকেইটাত দেখা পাই আছে আপোনালোকে আৰু পূৰা মানে ধোঁৱা ওলাই আছে পাহাৰৰ পৰা চাক এইখিনি চালেহে গম পাব দেখিছে আৰু ৰাতিপুৱা উঠিব লাগিছিল যদি মই আৰু ৰাতিপুৱা উঠিলোঁ হয় তেতিয়াহ'লে ভালকৈ দেখাব পাৰিলোঁ হয় আৰু এতিয়া ৰ'দ উঠি আছে অলপতো এইবিলাক নাইকিয়া হ'বহে আৰু এতিয়া মানে যিমান ৰাতিপুৱা উঠিব পাৰোঁ মানে ইমান ভাল ভিউ এটা দেখিব পাৰোঁ আমি ৰাতিপুৱা মৰ্ণিঙত ভাল ভিউ এটা দেখিব পাৰোঁ মানে প্ৰকৃতিৰ এয়া আপোনালোকে দেখিব পাইছে মই আপোনালোকক দেখাই আছোঁ চেষ্টা কৰিম যিমান ৰাতিপুৱা উঠিব পাৰোঁ আৰু এটা ভিডিঅ'ত ৰাতিপুৱা উঠি ভালকৈ বনাই আপোনালোকক দেখাম সেই গাইছ ইয়াতে চাওক এটা গৰুৰ পোৱালি দেখিছোঁ ৰাতিপুৱা মই গৈ আছোঁ চাওঁ ওচৰত থাকে নে নাথাকে ৱাও মৰম লগা পোৱালিও বা চিনি নাপায় মোক তথাপিও দৌৰা নাই দেখিছে চিনি নাপায় এই नखाबी खाने का चीज़ नहीं रे भैया ये तो खाने का चीज़ नहीं है ओ भाई कामोर दिसे बे नहीं कोआ नहीं अरे এইটোতো ইয়াৰ এইটোতো খোৱাৰ বস্তু নহয় না এইটো মোৰ হাত হয় ভাই চোৱা কিমান ডাঙৰ জীৱা ওলাই দিছে খাবলৈ হাত ঐ এই দেখো গাইছ কিমান লম্বাকৈ জীৱা উলিয়াই মোৰ হাতখন খাব বিচাৰিছে যা বাই গাইছ এতিয়া মই দোকানত গৈ আছোঁ দোকানত যাবলৈ হ'লে এইফালে এটা সৰু নদী আছে এইটো পাৰ কৰিব লাগে তো চাক বহুত দ হৈ আছে চাগে চাওঁ
ও ভাই পানী আছে ইমান দ নাই যাব পাৰিম এইটো দেখিছে নদীখন ইফালে পুৰা ধাৰ বহি আছে ধাৰ বৈ পানী আহি আছে এইটো দেখা পাইছে আৰু ইফালে চাকে ইফালে পানীখিনি গৈ আছে এই নদী কেতিয়াও নুশুকায় মানে পানী সব সময়তে গৈ থাকে দিন ৰাতি নাই সব সময়তে পানী গৈ থাকে এইটো নদীৰে এয়া দেখিছে আৰু এই পাহাৰবোৰৰ পৰা পানী ইয়াত আহে হে গাইছ আজিৰ কাৰণে গুড নাইট আৰু আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ কাৰণ বৰষুণ আছিল বাহিৰত বৰষুণৰ কাৰণে একো কৰিব পৰা নাই ভাত খালোঁ আৰু বহিলোঁ আৰু শুলোঁ আৰু মোবাইল চালোঁ এইখিনি কৰিয়ে দিনটো পাৰ কৰিলোঁ আজি আৰু এতিয়া টাইম হৈ আছে আপোনাৰ 10টামান হৈছে তো এতিয়া হোৱাৰ টাইম হৈ গৈছে তো গাইজ যোনে মোৰ চেনেলত ভিডিঅ' চাই থাকা আৰু চাই আছা তো মই সকলোকে কৈ আছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যোনে ছাবস্ক্ৰাইব কৰিছে সবকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আৰু নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যাতে নতুন ভিডিঅ' সবতকৈ আগত পাই যায় সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব ধন্যবাদ